Hello guys, welcome to my channel. মই পুৰা আপোনাক সকলোকে স্বাগতম জনাইছো। আজি এতিয়া বৰ্তমান মই আছো চন্দ্ৰপুৰত ইয়াতে পিকনিক প্লেছত আছো। ইয়াতে কালি নিউজত দেখিলো যে কংগনা ৰানাৱতৰ কিবা ফিল্ম শুটিং কৰা বুলি কিনা শুনা পাইছিলো, তো ভাবিলো অকমান চাই কিনা আহো। কিন্তু ফিল্ম শুটিংৰটো একোতে দেখা নাপালো, মানে ওচৰ চুবুৰীয়া অকমান সুধিলো, তো যোৱাকালি ফিল্ম শুটিং আছিলে, আজি একো শুটিং নাই। তো ভাবিলো শুটিং নাই যদি আৰু অকমান ইয়াৰে পিকনিক খোৱা প্লেচটো বিচাৰি কিনা চাওঁ কি আছে কি নাই। তো আপোনালোকে দেখা পাব ইয়াতে কি আছে কি নাই। আজি আমাৰ হেৰি আছিলে, চাম বুলি কিনে আহিছিলো। আজি নাই, আজি বেলেগ জেগাত শ্বুটিং হৈছে। বহুত বিচাৰিলো, বিচাৰি কিনে নাপালো। বাৰু যাই নহওক, পিকনিক খাব ষ্টাৰ্ট হ'লে আৰু আমিও এইফালে গৈ এদিন নহয় এদিন। ফালে যিটো স্পীডত গান বজিছে, ক'ত কি গান চলি আছে। নতুন নতুন জাহাজ বনাই আছে পানীত নমাবৰ কাৰণে। জাহাজৰ তলৰ ফালৰ পৰা দেখা দিওঁ, জাহাজৰ তলৰ ফালৰ পৰা পুৰা ফফলা, তলৰ ফালে একো নাই। আৰু এইফালে হাইড্ৰলিক কিবা এনেকুৱা লগাই কিনে থৈ দিছে, আপ ডাউন হোৱা। এইটো মেবি এইটো ফেন হ'ব চাগে। এইফালে এটা ফেন, এইফালে এটা, বাকী তলৰ ফালে গোটেই ফফলা। এইখন এখন বনাই আছে, এইখন এখন বনাই আছে। কিন্তু আজি এটা বহুত হেৰি বস্তু এটা দেখা পালোঁ যে জাহাজৰ যিটো এটা প্লাষ্টিক, সেই প্লাষ্টিকটো আমাৰ যিটো বস্তা, ধান ভৰোৱা বস্তা, সেই বস্তা দি বনাই আছে দেখোন। এয়া বস্তা দি বনাইছে। আৰু এইবিলাক চব প্লাষ্টিক। তলৰ ফালে এনেকা সুৰংগ, তলৰ ফালে একো নাই। ইয়াতে ফেন চেন লগাব চাগে তলত। আৰু এইখনৰ এখন নতুনকৈ বনাই আছে, সেইখনৰ ভিতৰত যাওঁ আছে বা কি আছে কি নাই চাবৰ কাৰণে। আগতে যেতিয়া আমি পিকনিক খাব আহিছিলোঁ মানে লকডাউনৰ আগত, তেতিয়া ইয়াতে মানে ইফালে পানীটো নাছিলে, পানীটো সিফালে আছিলে, সিফালে আছিলে নদীটো। কিন্তু ব্ৰহ্মপুত্ৰ এতিয়া খহাই কিনে ইফালে আহি গ'ল। পিকনিক খোৱা মানুহ এতিয়াও বহুত আছে ইয়াতে। নতুনকৈ জাহাজ এখন বনাইছে, তো জাহাজখন চাবৰ কাৰণে যাওঁ আছোঁ, কি আছে কি নাই। চব পানীত পুৰা ভাঙি গৈছে, পানী। আমি গাঁৱলীয়া মানুহ ভাই, সাঁতোৰ পৰা গাছত উঠা চব জানো। এয়া বনাই আছে জাহাজৰ ভিতৰ অংশ। পুৰা মানে বাছৰ নিচিনা বনাইছে। আল্ট্ৰা বাছ, ফেন চেন পুৰা ফেচিলিটি আছে নে। এইটো হৈছে মেইন মালটো, এইটো দিয়ে চবখিনি কণ্ট্ৰল হয়। এইটো তলৰ ফালে কি থাকে ৰে, তলৰ ফালে আছে কিবা নহয় কিবা। এই চাইডৰ ফালে এই চন্দ্ৰপুৰৰ পিকনিক প্লেচ। চলাই চাবি নেকি একবাৰ? হা, ৰাখা গাড়ীতে এবাৰ চলা। কিন্তু চিটৰ কেপাচিটিটো কিছু এটা ভাল লাগছে, মানে ধুনীয়া আৰু মানে আল্ট্ৰা বাছ যেনেকৈ আছে। এই ভিতৰ ফালে কি আছে চাওঁ। লেট্ৰিন বাথৰুম, কাম চলি আছে বৰ্তমান।
কমপ্লিট হোৱা নাই, এইবিলাক লগোৱাই নাই, কাম চলি আছে। ফিল্ম শ্বুটিংটো দেখা পালে কিবা অলপমান ভাল লাগিলে হয় মনটো। আহিলো বহুত দূৰৰ পৰা চাম বুলি কিনে। ঐ বকৰ, ফিল্ম শ্বুটিংটো দেখা নাপালো, কি হ'ল? কি হ'ব আৰু আহিলো নে এনে? হয়, এটা পিকনিক খোৱা প্লেচটো আগতে বহুত ধুনীয়া আছিলে। পিকনিক খোৱা প্লেচটো এনেকুৱা নদীৰ পুৰা মাজত আছিলে হা। নদীৰ মাজত ক'ত যাবি? আমাৰ ঘৰত মঙলদৈ। মঙলদৈ গ'লে এইফালে নগাঁও পাবি। মঙলদৈ গ'লে এইফালে যাব লাগিব। আগতে বহুত ধুনীয়া আছিলে, মাজত আছিলে পুৰা, মানে বালি পৰি আছিলে না। এতিয়া নদীয়ে পুৰা খহাই কিনে চব চেছ কৰি দিলে। তো ওলাই কিনে আহিলো। তো জানুৱাৰী আহি আছে, পিকনিক খাব আহিব লাগিব আকৌ ইয়াতে। এই চব পিকনিক এৰিয়া। এইয়া টাইটানিক পজ দি আছে। আৰু যোৱাকালি যিটো এটা শ্বুটিং হৈছিলে কংগনা ৰানাৱতৰ নতুন ফিল্ম ইমাৰ্জেঞ্চিৰ শ্বুটিং, এইখিনি জেগাতে হৈছিলে। তো বেয়া লাগিল কংগনা ৰানাৱতক দেখা নাপালো। তো দেখা নাপালে পিকনিক প্লেচটো অকণমান দেখালো। জানুৱাৰী আহি আছে, যদি কোনোবা পিকনিক খাব আহিম বুলি কিনে ভাবি আছে ইয়াতে আহিব পাৰে। জাগাটো বহুত ধুনীয়া। তো ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ গাইজ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুক পেজত চাই আছে পেজটো লাইক কৰিব। ধন্যবাদ। জয় অসম।